ভয় নাখাব কিন্তু সাৱধান হওক আজি ম্যানমাৰত যি ভূমিকম্প হৈ গ'ল সেই ভূমিকম্পৰ কাৰণে ডাঙৰ ডাঙৰ বিল্ডিং ডাঙৰ ডাঙৰ ফ্লেট স্কাই স্কেপাৰ সেইখিনি টাচ পাতৰ দৰে খহি পৰিল টাচ পাতৰ দৰে মেট্ৰ' ট্ৰেইনখন ইফালৰ পৰা সিফাল সাগৰত নাও যেনেকৈ টুলুং পুটুং কৰে তেনেকুৱাকৈ কৰিছে এনেকুৱা ধৰণৰ ভূমিকম্প যদি অসমত কাইলৈ হয় হয়তো হ'বলৈ গৈ আছে তেনেহ'লে আমি ছেফ নে আমি সাৱধান হৈ আছোনে আমি প্ৰকৃততে সেনেকুৱা ধৰণৰ ভূমিকম্পৰ বাবে আমি সাজু আছোনে নমস্কাৰ মোৰ নাম প্ৰণৱ আজি আমি কথা পাতিম এটা গুৰুত্বপূৰ্ণ ঘটনাৰ বিষয়ে ম্যানমাৰত হোৱা শক্তিশালী আজিৰ ভূমিকম্পটোৰ বিষয়ে 28 মাৰ্চ 2025 তাৰিখে অৰ্থাৎ আজি এই ভূমিকম্পই ম্যানমাৰৰ লগতে ওচৰৰ পাজৰৰ দেশবোৰত ব্যাপক প্ৰভাৱ পেলাইছে তেন্তে আহক এই ঘটনাটোৰ সম্পূৰ্ণ তথ্য আমাৰ সৈতে গম পাওঁ আজি দুপৰীয়া প্ৰায় 12:50 সময়ত ম্যানমাৰৰ মধ্য অঞ্চলত এটা শক্তিশালী ভূমিকম্প হৈছিল এই ভূমিকম্পৰ পৰিমাণ আছিল 7.7 ৰিক্টাৰ স্কেলত মেগনিটিউড ইয়াৰ কেন্দ্ৰস্থল আছিল ম্যানমাৰৰ দ্বিতীয় বৃহত্তম চহৰ মাণ্ডালয়ৰ পৰা 17.2 কিলোমিটাৰ অৰ্থাৎ 10 মাইল দূৰত থকা তলৰ ওচৰত এই ভূমিকম্পৰ গভীৰতা আছিল মাত্ৰ 10 কিলোমিটাৰ যাৰ ফলত ইয়াৰ কম্পন অতি তীব্ৰ আৰু ব্যাপক হৈ পৰিছিল মাত্ৰ 12 মিনিটৰ পিছত অৰ্থাৎ দুপৰীয়া 1:02 সময়ত 6.4 মেগনিটিউডৰ এটা শক্তিশালী পৰৱৰ্তী কম্পন অনুভূত হৈছিল অৰ্থাৎ 2 নম্বৰটো কম্পন অনুভূত হৈছিল এই দুইটা কম্পনে ম্যানমাৰৰ লগতে থাইলেণ্ড বাংলাদেশ আৰু ভিয়েটনাম লগতে চীনৰ কিছু অংশতো প্ৰভাৱ পেলাইছে ম্যানমাৰত কি ধৰণে প্ৰভাৱ পৰিছে ম্যানমাৰত এই ভূমিকম্পৰ ফলত ব্যাপক ক্ষতিৰ খবৰ পোৱা গৈছে বৰ্তমানলৈকে মাণ্ডালয়ত বহুত ঘৰবাৰী ভাঙি পৰিছে স্থানীয় লোকে জনামতে এজন প্ৰত্যক্ষদৰ্শীয়ে দেখিছে যে তেওঁ সন্মুখতে এটা 5 মহলীয়া ঘৰ ভাগি পৰিছে মাণ্ডালয়ৰ এটা মছজিদ ভাগি পৰাৰ ফলত কমেও 20 জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে তদুপৰি এটা মঠ ভাঙি পৰাৰ ফলত কেইবাজনো সন্যাসী আহত ৰাজধানী নাইপিডত ৰাস্তা পথ ফাট মেলিছে স্থানীয় লোকৰ মতে ধৰ্মীয় স্থানবোৰ ক্ষতি হৈছে আৰু কিছুমান ঘৰৰ চিলিং ভাঙি পৰিছে ঐতিহাসিক আভা দলং যিখন এখন পুৰণি দলং আছিল সম্পূৰ্ণৰূপে ভাঙি গৈছে ম্যানমাৰ চৰকাৰে বহুত অঞ্চলত জৰুৰী অৱস্থা ঘোষণা কৰিছে আৰু উদ্ধাৰ কাৰ্য চলি আছে ভাৰতবৰ্ষৰ ফালৰ পৰাও সাহায্য দিয়াৰ কথা প্ৰধানমন্ত্ৰী মোদীয়ে ইতিমধ্যে ঘোষণা কৰিছে কিন্তু দেশখনৰ দুৰ্বল চিকিৎসা ব্যৱস্থা বৰ্তমান চলি থকা এই গৃহযুদ্ধ ম্যানমাৰত বহুত দিনৰ পৰা চলি আছে আৰু তেওঁলোকৰ দুৰ্বল চিকিৎসা ব্যৱস্থাৰ বাবে এই যিখিনি পৰিস্থিতি হৈছে সেই পৰিস্থিতিখিনি আৰু বেছি বেয়াৰ ফালে ঢাল লৈছে ম্যানমাৰৰ পৰা প্ৰায় 1000 কিলোমিটাৰ দূৰত থকা থাইলেণ্ডৰ ৰাজধানী বেংককতো এই ভূমিকম্পৰ তীব্ৰ কম্পন অনুভৱ কৰা হৈছে বেংককত এটা 30 মহলীয়া বিল্ডিং যিটো বৰ্তমান নিৰ্মাণ কাৰ্য চলি আছিল সেইটো ভাগি পৰিছে আৰু সেইটো ভাগি পৰাৰ ফলত 43 জন শ্ৰমিক আবদ্ধ হৈ পৰিছে ভূমিকম্পৰ অভিকেন্দ্ৰৰ পৰা প্ৰায় 1000 কিলোমিটাৰ দূৰত থকা এই বেংককত এনেধৰণৰ এটা সাংঘাতিক যি দুৰৱস্থা হৈছে সেইটো কিন্তু মন কৰিবলগীয়া থাইলেণ্ডৰ চৰকাৰে জনোৱা মতে এই ঘটনাত এজন লোকৰ মৃত্যু হৈছে আৰু 50 জনৰ আহত হৈছে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে বেংককত জৰুৰী অৱস্থা ঘোষণা কৰিছে আৰু আগন্তুক 24 ঘণ্টাত মানে অহা কাইলৈৰ ভিতৰত আৰু কম্পন হ'ব পাৰে বুলি সতৰ্ক কৰি দিছে বহুতৰ মতে সুনামি আহিব পাৰে সাগৰত এই ভূমিকম্পৰ ফলত এই ভূমিকম্পৰ কম্পন বাংলাদেশৰ ঢাকা আৰু চট্টগ্ৰামতো অনুভৱ কৰা হৈছে তাত যদিও ক্ষতি খবৰ পোৱা নাই তথাপিও ভূমিকম্প হৈছিল আৰু তাৰ লোকসকলে অনুভৱ কৰিছে চীন দেশৰ ইয়ানুন প্ৰদেশতো তীব্ৰ কম্পন অনুভৱ কৰা গৈছিল ভাৰতৰ কলকাতা আৰু ইম্ফলত মৃদু কম্পনৰ খবৰ পোৱা গৈছে আপুনি আজি সময়ত অসমত দিনৰ দুপৰীয়া ভাগত ভূমিকম্পৰ যি কম্পন সেয়া অনুভৱ কৰিছিল নিশ্চয় কমেণ্ট কৰি জনাব ম্যানমাৰত যি ভূমিকম্প সেই ভূমিকম্প হ'বলগীয়া আছিলে কাৰণ সেই দেশখনত 4খনকৈ টেকটনিক প্লেট আছে মই ইয়াৰ আগতে কপিলি ফল্ট আৰু টেকটনিক প্লেটছৰ কথা আপোনালোকৰ আগত এটা ভিডিঅ'ত মই দি থৈছিলোঁ আপোনালোকে নিশ্চয় চাইছে যদি নাই চোৱা তেনেহ'লে আপোনালোকে নিশ্চয় চাব এবাৰ গৈ পেলাই এইটো চেনেলতে ইণ্ডিয়ান আছে তাত ইউৰেছিয়ান আছে চুণ্ডা আছে আৰু বাৰ্মা প্লেট 3খন প্লেট আছে আমাৰ ইয়াত কপিলি ফল্টৰ কাৰণে ম্যানমাৰত হোৱাৰ নিচিনাকৈ যে ডাঙৰ ভূমিকম্প নহ'ব তাৰ আমি কোনো গেৰাণ্টি ল'ব নোৱাৰোঁ বা আমি নিশ্চিতভাৱে ক'ব নোৱাৰোঁ যে ভূমিকম্প হ'বই বা আমি ক'ব নোৱাৰোঁ যে ভূমিকম্প নহ'বই কিন্তু হোৱাৰ চান্সেছ বহুত আছে কাৰণ আপোনালোকে দেখিছে ম্যানমাৰত এটা শক্তিশালী ভূমিকম্প আজি হৈ গ'ল ঠিক একেধৰণে অসমতো কপিলি ফল্টৰ কাৰণে হয়তো আহিবলগীয়া সময়ত ডাঙৰ এটা ভূমিকম্প হ'ব পাৰে ম্যানমাৰৰ ভূমিকম্পই ওচৰ অঞ্চলত প্ৰভাৱ পেলাইছিল উদ্ধাৰ কাৰ্য এতিয়া চলি আছে আৰু আমি আশা কৰিছোঁ যে ক্ষতিৰ পৰিমাণ কমি আহিব আপোনালোকে এনেধৰণৰ ভূমিকম্প হয়তো এই 2025 চনত দেখিছে প্ৰায় 20টামান বা তাতকৈ বেছি প্ৰায় 20-30টামান ভূমিকম্প 2025 চনৰ বৰ্তমানলৈকে আমি শুনিছোঁ ডাঙৰ ডাঙৰ ভূমিকম্প সৰু সৰু ভূমিকম্পৰ কথা অসমত ফ্ৰিকুৱেণ্টলি
যোৱা মাহটোত কেইবাটাও ভূমিকম্প হৈছিল কপিলী ফল্টৰ কাৰণে অসমত ভূমিকম্প হয় এই বিষয়ত মই আপোনালোকক বৈজ্ঞানিক তথ্য আগতে দাঙি ধৰিছিলোঁ ভূমিকম্প যদি হয় ভূমিকম্পৰ আগজাননী আমি গম নাপাওঁ যেনেকৈ ধুমুহাৰ আগত আমি গম পাওঁ যে বৰষুণ অহাৰ আগত গম পাওঁ কিন্তু ভূমিকম্প হোৱাৰ আগত আমি কোনেও গম পাব নোৱাৰোঁ কিন্তু আমি দেখিছোঁ যে টেকটনিক প্লেটবোৰ মুভমেণ্ট আমি ওচৰ পাজৰ টেকটনিক প্লেটবিলাকৰ মুভমেণ্ট দেখিছোঁ হয়তো আমি নিজে সতৰ্ক হোৱাটো জৰুৰী আমি সাৱধান হোৱাটো জৰুৰী যিখিনি মানুহ ফ্লেটত আছে মই তেওঁলোকক কি ক'ম মোৰ নিজৰ কোনো আইডিয়া নাই কিন্তু তেওঁলোকে কেনেকৈ বাচিব পাৰে যিমান পাৰে সিমান তেওঁলোকে টিউটৰিয়েল ভিডিঅ' চাওক মোৰ ওচৰত ক'বলগীয়া একো নাই যিখিনি ডাঙৰ ডাঙৰ বিল্ডিঙত আছে কিন্তু যিখিনি মানুহ ফ্লেটত নাই তেওঁলোকৰ কাৰণে বচাৰ চান্সেছ অলপ বেছি কাৰণ তেওঁলোকে মুকলি পথাৰলৈ ওলাই আহিব পাৰে মুকলি ঠাইলৈ ওলাই আহিব পাৰে পৰ্যাপ্ত পৰিমাণে আপোনাৰ হাতত কেছ ৰাখক পৰ্যাপ্ত পৰিমাণে আপোনাৰ হাতত ইন্ধন ৰাখক বাইকৰ কাৰণে বা আপোনাৰ গাড়ীৰ কাৰণে বা আপোনাৰ লেম্প চাকি জ্বলাবৰ কাৰণে ইলেক্ট্ৰনিক বস্তুৰ ওপৰত আপোনালোকে নিৰ্ভৰ কৰিব সেই সময়ত নোৱাৰিব যেতিয়া ডাঙৰ ভূমিকম্প আহিব সেয়েহে পৰ্যাপ্ত পৰিমাণৰ ইন্ধন পৰ্যাপ্ত পৰিমাণৰ পানী পৰ্যাপ্ত পৰিমাণৰ পইচা আপোনাৰ হাতত আৰু খাদ্য বস্তু আপোনাৰ হাতত থকাটো জৰুৰী কাৰণ ভূমিকম্প অহাৰ পিছত আপুনি কিমান দিনৰ কাৰণে বিদ্যুৎ প্ৰবাহ নাপায় আৰু বিদ্যুৎ প্ৰবাহ নোপোৱাৰ লগালগ কাৰেণ্ট যেতিয়া নাথাকিব তেতিয়া আপোনাৰ মোবাইলৰ টাৱাৰটো লগালগ ভাগিলেই তেতিয়া মোবাইলৰ কানেকশ্যনো নাপাব আপোনাৰ ওচৰত ৰাতি জ্বলাবৰ কাৰণে যি কি লাগিব এটা আপুনি পৰিৱেশ নিজে ইমাজিন কৰি লওক সেই গোটেই পৰিৱেশটোত মোকাবিলা কৰিবৰ কাৰণে আপুনি নিজকে কিন্তু সজাগ কৰি ৰখাটো ভাল অসমৰ ৰাইজক যদিও মই ভয় খোৱা নাই মই ফেক্টত কৈ আছোঁ আমি বিপদৰ পাছত চিঞৰ বাখৰ কৰি লাভ নাই আমি বিপদ হোৱাৰ আগত নিজকে সাজু কৰিবৰ কাৰণে এতিয়াৰ পৰাই প্ৰস্তুত হ'ব লাগে আমি নিজে সাজু হ'ব লাগে আমি যিমানখিনি মই কথা ক'লোঁ সেই গোটেইখিনি আপোনালোকে গোটাই ৰাখক অসমতো হয়তো এনেকুৱা ডাঙৰ ভূমিকম্প আহিব পাৰে যদি এনেকুৱা ডাঙৰ ভূমিকম্প আহে তেনেহ'লে আমি যাতে বাচি থাকোঁ ভিডিঅ'টো চাই আপোনালোকে কেনেধৰণৰ অনুভৱ কৰিলে নিশ্চয়কৈ কমেণ্ট ছেকশ্যনত জনাব আজি ভিডিঅ'টো ইয়াতে এৰিছোঁ গুড বাই fun.